অসমীয়া মানুহৰ বিহু বুলি ক'লে খাদ্যৰ হিচাপ দিব নোৱাৰি। তাতে এইটো হৈছে মাঘ বিহু। আৰু মাঘ বিহুততো আৰু কিমান বিধ পিঠা পনাৰ পৰা জলপানলৈকে থাকে। ৰাতিপুৱা ভাগত ঘৰতে প্ৰসাদ পিঠা পনা এনেকৈ খালোঁ। দুপৰীয়া সৰু খুৰী ঘৰত লুচি ঘুগুনি দিলে, খালোঁ আৰু দুপু তাতেই শুলে। খাই আকৌ সন্ধিয়া আমি ডাঙৰ খুৰী ঘৰত চাহ দিলে। আৰু এই যে পিঠাটো ময়দা আৰু নাৰিকল দি বনাই ইমান সোৱাদ হয় খাবলৈ, মই খুব ভাল পাওঁ খুৰী হাতৰ। তাৰপাছত আকৌ পিছদিনাখন ওচৰতে খুৰীজনী ঘৰলৈ গ'লোঁ আৰু চাচোন কিমান বিধ যে বনাই খুৱাইছে। এই টিকলা দুটাক লৈ যে খুৰীয়ে বনাব পাৰে, মই কিন্তু আচৰিত মানুহ। তাৰপিছত আকৌ আমাৰ বৰমাহঁতৰ ঘৰলৈ গ'লোঁ। বৰমাহঁতৰ ঘৰতো কিমান বিধ পিঠা পনা দিলে, খাই মেলি আহিলোঁ আৰু নিয়মটো কৰি। ঘৰত থকা নহয়, সেয়ে সকলোৰে ঘৰতে গৈ এপাক মাত লগাই আহিলোঁ। আৰু দুপৰীয়া সেয়া খেলি থকা গাড়ীকেইখন যে দেখিছে, সেয়া সৰুতে দেউতা খুৰাকহঁতে খেলা, ইমান ধুনীয়াকৈ মৰমত থৈ দিছিলে। পাছে এবাৰ দুবু ঘৰত গৈ খেলি ভাঙি থৈ আহিছে দুইখন গাড়ী।